এনেকে স্যাৰ তেনেকে ক'লে নহ'ব নহয় আপুনি এক্সামৰ কথা আগে ক'ব লাগিব ন গৰু তই শিক্ষক নে মই শিক্ষক তই পাছ কৰিছিলি নে মই পাছ কৰিছিলো হা চব তই বহি থাক কাইলৈ এক্সাম কৈছো এক্সাম হা কাইলৈ এক্সাম থেংক ইউ সো মাচ স্যাৰ মই কম বুলি ভাবিছিলোৱে আপোনাক বহুত দিন এক্সাম পতা নাই আপুনি আৰে তহঁতি মানে ৰ তহঁতক কাইলৈ সুধি আছো কাইলৈ পাতিম এক্সাম তহঁতি চব ৰেডি হৈ আহিবি সুধিম কাইলৈ তহঁতক মই ভালকে সুধিম যিমান পাৰ মোৰ পৰা বাচি থাকিবি স্যাৰ এনেকে নক'ব স্যাৰ প্লিজ পঢ়া কমপ্লিট হোৱা নাই স্যাৰ কেইদিনমান পাছত পাতক স্যাৰ প্লিজ প্লিজ এসপ্তাহ পাছত পাতক স্যাৰ এনেকে হ'লে নহ'ব স্যাৰ প্লিজ স্যাৰ কি হ'ল মই যি কৈছো তাক শুনিব লাগিব তহঁতি কাৰণ মই তহঁতক শিকাইছো তহঁতি মোক শিকোৱা নাই কাইলৈ ৰেডি হৈ আহিবি বুজিলি ইমানে ক'লো মই আৰু যিমান পাৰ মোৰ পৰা বাচি থাকিবি ঠিক আছে কাইলৈ লগ পাম চবকে লগ পাম পাছত হেল্ল' মাই ডিয়াৰ ষ্টুডেণ্ট ছাৰে তোমালোকক কৈছে ন কাইলৈ পৰীক্ষাৰ কথা চ' আজি কাইলৈ তোমালোক ৰেডি হৈ আহিবা হা এতিয়া ছাৰে কিবা এটা কওকচোন ছাৰ কিবা এটা কওক মেম আহিছে কথা ক'ব ছাৰ কওক কাইলৈ একদম পাতিম চব আহিবি একো নাই দিয়ক ছাৰ ৰ'ব ক'ত যায় কথা এটাতো শুনি যাওক এই ভিডিঅ'টো যদি আপুনি 1K টাৰ্গেট কৰিছোঁ 1K যদি লাইক আনিব পাৰে তেতিয়াহ'লে মই দ্বিতীয় পাৰ্টটো বনাম চ' থেংক ইউ ছ' মাছ অল অফ ইউ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বেল আইকনটো অল কৰিবলৈ নাপাহৰিব